মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। মানানৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰা ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। কুম্ভকৰ্ণ নিৰ্দাত হৈ আছে বিধায়ক আব্দুল হাই নাগৰী। বঙাইগাঁও জিলাৰ ত্ৰিজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত বৰৈচালাত মানানৈৰ ভয়ংকৰ খহনীয়াত দিখাৰা হৈছে নৈপৰীয়া। প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে নৈপৰীয়াৰ বাসগৃহ। ৩০খনৰো অধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত যা গৈছে। খহনীয়াগ্ৰস্ত অঞ্চলত আমচুৰ সভাপতিৰ নেতৃত্বত এটা সজাতি দল উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰে। আমচুৰ সভাপতি লগতে বঙাইগাঁও জিলাৰ সজাতি দলে ২৫ কেজিকৈ চাউলৰ পেকেট এটাকৈ অনুদান হিচাপে আগবঢ়ায়। জিলা প্ৰশাসন আৰু যিসকলে ৰাইজৰ ভোট লৈ ইয়াত প্ৰতিনিধিত্ব কৰি আছে সেইসকলক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যোৱা ১৮ তাৰিখে এই বৰৈচলা অঞ্চলত এক ভয়াৱহ মানাহ নদীৰ বানপানীৰ ফলত প্ৰায় ২৭ ঘৰ পৰিয়াল এঘণ্টাৰ ভিতৰত মানাহ নদীত যা গৈছে। তেওঁলোকে ঘৰৰ পৰা ওলাই তেওঁলোকৰ জীৱন কোনোমতে ৰক্ষা কৰিছে। তেনে সময়তো আজি বঙাইগাঁও জিলা প্ৰশাসনে আজি যোৱা ১৮ তাৰিখৰ পৰা আজিৰ ২৭ তাৰিখলৈকে এজন মানুহ ইভেন কি চাৰ্কেল অফিচাৰ বা মণ্ডল হওক কোনো মানুহ পঠাই দি এই মানুহখিনি কেনে অৱস্থাত আছে, এই মানুহখিনি ক'ত আছে, মানুহখিনি খাবলৈ আছে নে নাই, এই কথাখিনি খবৰ লোৱাৰ কিন্তু কোনো ধৰণৰ চৰকাৰী প্ৰশাসনিক বিষয়া হওক, জিলা উপায়ুক্ত ডাঙৰীয়ানী হওক বা যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কিন্তু আজিলৈকে খবৰ লোৱা নাই। গতিকে এই ক্ষেত্ৰত আমচুৱে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি এই ৰাইজক কৈছোঁ, আমি ৰাইজৰ লগত আছোঁ। গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণে গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আমি ৰাইজৰ লগত মিলি আমি আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু এই মানুহখিনি যিহেতু নিজৰ ঘৰ বাৰী এৰি সৰ্বস্ব শেষ হৈ গৈছে, এই মুহূৰ্তত তেওঁলোকে ক'ত কেনেকৈ অৱস্থাত আছে আপোনালোকে নিজে দেখি আছে। গতিকে তেনে মুহূৰ্তত এই মানুহখিনিক অকণমান সহায়ৰ প্ৰয়োজন হৈছিল। গতিকে আমাৰ ফালৰ পৰা আমচুৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ অকণমান সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি ৰাইজকো আহ্বান জনাইছোঁ, যিসকল ব্যক্তি ইয়াত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক অকণমান সহায় কৰিব লাগে। আৰু জিলা উপায়ুক্ত ডাঙৰীয়ানীক মই পুনৰবাৰ আহ্বান জনাইছোঁ যে এচি ৰুমৰ পৰা ওলাই আহি জনপ্ৰতিনিধিসকলক মই আহ্বান জনাইছোঁ যে ৰাইজৰ ভোটৰ দ্বাৰা আপোনালোকে নিৰ্বাচিত হয়, কিন্তু ৰাইজৰ যি সময়ত দুৰ্যোগ হয় দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় হ'বৰ কাৰণে। আৰু জিলা উপায়ুক্তই এই অঞ্চলৰ গৰাখহনীয়া স্থায়ীভাৱে ৰোধ কৰাৰ এটা ব্যৱস্থা কৰক। আৰু এই অঞ্চলৰ মানুহখিনি যে ২৭-২৮ ঘৰ মানুহ যে আজি নাখাই আছে, তেওঁলোকৰ পৰিয়ালে যে আজি কেনেকুৱা অৱস্থা আছে, এই খবৰটো লৈ এই পৰিয়ালসকলক এটা সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু জিলা উপায়ুক্ত ডাঙৰীয়াৰ এই ধৰণৰ বৈষম্যমূলক নীতি কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলত এনেকুৱা ধৰণৰ ভয়াৱহ পৰিস্থিতি হয় কাৰণেই আজিলৈকে জিলা উপায়ুক্ত ডাঙৰীয়া এটা খবৰ নলয়। আমি বঙাইগাঁও জিলাত বিগত ৩-৪ মাহৰ পৰা দেখিছোঁ যিমান সংখ্যালঘু অধ্যুষিত অঞ্চলত ক্ষয় ক্ষতি হৈছে, যিমান বানত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে, আজিলৈকে জিলা উপায়ুক্ত ডাঙৰীয়াৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকৰ খোৱা খাদ্য বা তেওঁলোকৰ গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে জিলা প্ৰশাসন বিজেপি চৰকাৰৰ নীতি নিৰ্দেশনা মতে সংখ্যালঘু ৰাইজে শেষ হৈ গ'লেও তেওঁলোকে খবৰ লোৱাৰ তেওঁলোকৰ সময় নাই। আৰু বিজেপিৰ কথা মতে আচলতে এই মানুহখিনিক খবৰ তেওঁলোকে লোৱা নাই। গতিকে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ যে জিলাৰ প্ৰতিজন সংখ্যালঘু হওক সংখ্যাগুৰু হওক ক্ষতিগ্ৰস্ত প্ৰতিজন ৰাইজৰ কাষত মানুহ হিচাপে থিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অশেষ ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় আমচুৰ সভাপতি ৰেজাউল কৰিম চাহাবক। আমি ৰাইজৰ বৰৈচলা ৰাইজৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। সি আমাক কথা দিছিল যে আমি কিবা এটা আপোনালোকৰ কাৰণে ব্যৱস্থা কৰিম। সি আজি আমাৰ কিবা খানা দানাৰ চাউল দাউলৰ ব্যৱস্থা কৰি দি গ'ল। আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আমাৰ কাৰণে কিবা অতি সোনকালে কিবা এটা জৰুৰী ব্যৱস্থা কৰক, নহ'লে আমাৰ এই গৰাখহনীয়াত গোটেই এইটো অঞ্চলটোও গুচি যাব আমাৰ নদীৰ বুকুত। গতিকে আমি অনতিপলমে অনুৰোধ জনাইছোঁ আমি চৰকাৰক আমাৰ কিবা ব্যৱস্থা কৰিব লাগে। আমাৰ আব্দুল হাই নাগৰী চাহাবে এতিয়ালৈকে একো খবৰ লোৱা নাই। ইয়াৰ আগত প্ৰতিশ্ৰুতি দি গৈছিল মই কিবা এটা ব্যৱস্থা কৰিম, কিন্তু এতিয়ালৈকে অহা নাই। আৰু ই মাজত যিখিনি আমাৰ ২৫-২৭টা পৰিয়াল যে যা গ'ল নদীৰ বুকুত, এতিয়ালৈকে সি খবৰ লোৱা নাই। বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিক তীব্ৰ গৰিহণা দিয়ে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। অতি শীঘ্ৰেই ঠাইখনত খহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংসদ আব্দুল খালেক আৰু বঙাইগাঁও জিলা প্ৰশাসনক দাবী জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।